ছোৱালীজনী দেখি আহিলো মই গম পাইছো বাবা তহঁতে যিখন স্কুলত পঢ়ি আহিছো আমি এৰি থৈ আহিলো না আৰু কিবা এটা ললে হয় ই ডাইৰেক্ট আহি কৈছে দাদা মোৰ গাৰ্লফ্ৰেণ্ডক দেখিছা নেকি হেই গাইছ এতিয়া আমি আটাই ওলালো ৰাসলৈ বুলি এতিয়া ক'ত যাম ৰাসত যাম আকৌ ৰাসত তাকে ক'ত চাবি এতিয়া ওচৰতে বহুত কেইখন আছে এইফালে আছে বৰচলা বৰঙাবাৰী সৰুবৰী ভোৰবন্ধা এতিয়া ক'ত যোৱা তুমিহে জানা তাকে এতিয়াতো আমাৰ মন যায় মানে তাতে যাম আৰু সেইটো আমাৰ গাঁৱতো দেৰিকে পাতে ৰাস আমাৰ গাঁৱত মাঘত পাতে দেৰিকে পাতিলে এইটোৱে ভাল মানে ফুল এক্সাইটেড হয়গে বহুত দূৰ মানে চাবৰ কাৰণে আহে তেতিয়া প্ৰগ্ৰাম নাথাকে ন আমাৰ গাঁৱতে তেতিয়া পাতে তেতিয়া মানে ফুল এনজয় পোৱা যায় গাইছ এতিয়া ৰাস চাব যাব ওলালো তো ফাইনেলি বলক যোৱাকালি গোপী ৰাস আছিলে মই আহিব নোৱাৰিলোঁ কিন্তু আজি আহিছোঁ আজি বহুকেইটা মণ্ডপত ঘূৰিম ৰাস চাম আৰু আপোনালোককো দেখুৱাম বলক আৰু আমি ইয়াত আহি পোৱালৈকে এই ৰাস মণ্ডপটোত নাটকহে চলি আছিল আমি যিকেইটা আহিছোঁ আমি আচলতে নাটকৰ লাভাৰ নহয় আমি ভাওনা লাভাৰহে তেওঁৰ ইয়াত নাটক চলি আছে আমি নাটক নাচাওঁ মেলাখন ঘূৰি দিলোঁ এবাৰ ভাওনা চাবলৈ গৈ আছোঁ আমি এতিয়ালৈ ভাওনাহে চামগৈ আৰু এই দাদাজনৰ দোকানত ছোৱালী দুজনী মানে বস্তু কিনিবলৈ আহিছিল বাট আমি যোৱাৰ কাৰণে পলালে আৰু দাদাজনে কি কৈছে শুনকচোন ছোৱালীজনী দেখি আহিলা মই গম পাইছো বাবা তহঁতে যিখন স্কুলত পঢ়ি আহিছো আমি এৰি থৈ আহিলো না তাৰপিছত সিহঁতে আৰু কিবা এটা ললে হয় ই ডাইৰেক্ট আহি কৈছে দাদা মোৰ গাৰ্লফ্ৰেণ্ডক দেখিছা নেকি সেই ৰাসখনত নাটক হৈ থকাৰ কাৰণে তাৰ পৰা গুচি আহিলোঁ এই ওচৰতে ইয়াত ভাওনাহে হৈ আছে নে কি হৈছে ইয়াতে চাব আহিলোঁ কাৰণ আমি ভাওনা প্ৰেমিকহে নাটক চাটক ইমান ভাল নাপাওঁ আৰু এই ৰাস মণ্ডপটোত আহি দেখোঁ যে ইয়াত শূলপ্ৰসং কৰিহে আছে ভাওনা আৰম্ভ হোৱাই নাই তো ইয়াত ভাওনা ষ্টাৰ্ট হ'বলৈ প্ৰায় এতিয়া এঘণ্টা দুঘণ্টা বাকী আছে তো ভাবিছোঁ বেলেগতে চামগৈ আমি আটাইহে ডিছকাছ কৰিলোঁ বেলেগত গ'লে ভাল হ'বনে বেয়া হ'ব তো ইয়াতে অলপ ৰখি দিম ইয়াত অলপ চাইহে যাম আৰু আমি আটাই ইয়াত অলপ ৱেইট কৰাৰ পিছত ইয়াত ভাওনা আৰম্ভ হৈ গ'ল তালৰ মাত শুনি এইজনে একেবাৰে ৰখিবই পৰা নাই এনেকৈয়ে আমি আটাই বহুকেইটা ৰাস মণ্ডপতে গ'লোঁ কিন্তু দুখৰ কথা এইটোৱে যে ভিডিঅ' শ্বট লোৱাই নহ'লে ইয়াতে কিবা এটা খাই লওঁ তাৰপিছত ঘৰলৈ যামগৈ আজি ৰাস চাই অনুভৱ কেনে আজি ৰাস চালোঁ বাট মানুহ বহুত খেৰেঙা প্ৰথমে বহুত মানুহ ভিৰ আছিলে পাছত বহুত খেৰেঙা হৈ গ'লগৈ এতিয়া বহুত ভোক লাগিলে কিবা এটা খাই লওঁ বোলো